শুনা, তোৰ মুখত আজিকালি গান এটাও নুশুনা হলো যে। নাই অ' মা, মন চন একেবাৰে ভাল লাগি থকা নাই। আইঅ, কি হ'ল ল'ৰাটো? পল্লৱ, ইয়াতে বহ। খুৰী ভালে আছেনে? ভালেই দিয়া। পিছে তোৰ গানৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে? ময়ো তাকে কৈ আছিলো। দুদিনমানৰ পৰা তাৰ মুখত গান এটাও শুনা নাই। কি হ'ল বা তাৰ? মোৰ এটা সপোন আছিল এজন ভাল গায়ক হোৱা, কিন্তু মা এতিয়াচোন এই সপোনবোৰ দেখিবলৈ বৰ ভয় লগা হৈ গৈছে। হেই, কি কথা কৈছ তই? কি হৈছে তোৰ? মোৰ একো হোৱা নাই অ'। এচাম মানুহৰ বাবে আমাৰ মনত থকা এই সপোনবোৰ ভাঙি চুৰমাৰ হৈ যাব যেন লাগিছে। হয় দে, বাতৰিবোৰ শুনিলে বৰ বেয়া লাগে। ইমান মহান মহান শিল্পীসকলক বিহু কমিটিয়ে কৰা এনে ব্যৱহাৰে আমাৰ মনত বৰ দুখ দিছে। এইবোৰ কথা চিন্তা কৰি তই ভাগি নপৰিবি। সকলো মানুহতো একে নহ'বও পাৰে। কেইজনমান মানুহৰ বাবে আমি আমাৰ সপোনবোৰ কি দলিয়াই দিব পাৰোঁ জানো? আমি ধৈৰ্য ধৰিব লাগিব, আৰু মোৰ বিশ্বাস এদিনেই সকলোবোৰ ঠিক হ'ব, আৰু আমি সকলোৱে মিলি এখন সুস্থ সমাজ গঢ়ি তুলিব পাৰিম।